গ্ৰন্থাভাসলৈ স্বাগতম। আজি আমি আপোনালোকৰ সৈতে এখন কবিতাৰ পুথিৰ সম্পৰ্কত কথা পাতিব খুজিছোঁ। কবিতা পুথিখনৰ কবিজন আজি প্ৰায় 3টা দশকে অসমীয়া কবিতাৰ চৰ্চা কৰি থকা হৰেণ গগৈ। তেওঁ কেৱল কবিয়েই নহয়, আচলতে আধুনিক অসমীয়া কবিতাৰ এজন সংগঠকো। সদৌ অসম কবি সন্মিলনৰ নিচিনা সংগঠনৰ প্ৰধান সম্পাদকৰ দায়িত্বও তেওঁ ভালেমান দিন পালন কৰিছে আৰু কবি সন্মিলনৰ যোগেদি অসমৰ বিভিন্ন ঠাইৰ উঠি অহা কবিসকলক এখন মঞ্চ দিয়াৰ কামত তেখেতে আত্মনিয়োগ কৰি আহিছে। বকুল তলৰ গান, দুপৰ টেঙাৰ পাতৰ দৰে, জোনাকত জোৰণ, এই 3খন কাব্যগ্ৰন্থ তেখেতৰ ইতিমধ্যে ওলাই গৈছিল। খুব সম্ভৱ 2005 চনমানৰ পৰা 2017 চনমানলৈ, আৰু 2019 চনৰ শেষৰ ফালে তেখেতৰ 4খন কিতাপ প্ৰকাশ পাইছে। আৰু এই 4ৰ্থ কিতাপখনৰ বিষয়ে আমি আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ ওলাইছোঁ। হৰেণ গগৈৰ এই 4ৰ্থ কিতাপখনৰ নাম যাৰ সন্ধ্যাৰ জুই। হৰেণ গগৈৰ কবিতা পুথিসমূহৰ নামসমূহ লক্ষ্য কৰি আমি এটা কথা দেখিছোঁ যে নৈসৰ্গিক প্ৰকৃতি হৰেণ গগৈৰ কাব্যভাষাৰ এটা ঘাই আধাৰ। প্ৰকৃতিৰ আমি মানুহবোৰো আচলতে একোটা অংশ, তথাপি মানুহে সচেতনভাৱে নিজক বাদ দি প্ৰকৃতিৰ কথা ভাবে। সাধাৰণতে সেই মুহূৰ্তবোৰত মানুহে নিজেও যে প্ৰকৃতিৰ অংশ, এই কথাটো সাধাৰণতে মনত নাৰাখে। ফলস্বৰূপে মানুহৰ দৃষ্টিভংগী প্ৰকৃতি নিৰ্ভৰ হৈও প্ৰকৃতি অভিমুখী হৈ পৰে। এনে এটা অৱস্থা হয় যেন মানুহ প্ৰকৃতিৰ বাহিৰৰ এটা অস্তিত্ব, আৰু এই নৈসৰ্গিক প্ৰকৃতিৰ প্ৰতি মানুহৰ এটা বিশেষ দৃষ্টিভংগী আছে। হৰেণ গগৈৰ কবিতাত আমি এনে কিছুমান বিশেষত্ব লক্ষ্য কৰোঁ, যিবোৰ বিশেষত্ব তেওঁৰ সমসাময়িক বহু কবিৰ মাজতে আছে। কিন্তু সকলো বিশেষত্বক বাদ দি আমি হৰেণ গগৈক এজন সহজ সৰল কবি বুলি ক'বলৈ মন যায়। আধুনিক কবিতাৰ নিৰ্মাণ কৌশলৰ ক্ষেত্ৰত সাধাৰণতে কবিসকলে খুব কষ্টকল্পিত প্ৰতিমা কিছুমান নিৰ্মাণ কৰে বা সাধাৰণতে অপৰিচিত ধৰণৰ অনুষংগ কিছুমান, সূচনা কিছুমান ব্যৱহাৰ কৰিবলৈ বিচাৰে। কিন্তু হৰেণ গগৈৰ কবিতাৰ ক্ষেত্ৰত আমি দেখিছোঁ তেখেতে তেনে অপৰিচিত বা মানুহক চমক খুৱাই দিব পৰা ধৰণৰ প্ৰয়োগ সাধাৰণতে কৰিবলৈ নিবিচাৰে। তেখেতে সৰল অসমীয়া মনটোকে আধুনিক ৰূপলৈ সৰল ভাষাৰেই কেনেকৈ নিব পাৰি, সৰল ভাষা এটাৰেই আধুনিকতাৰ জটিলতাবিলাক কেনেকৈ অধ্যয়ন কৰিব পাৰি, সেই যত্নটো কৰি অহা আমি দেখা পাওঁ। এই কিতাপখনৰ প্ৰথমতে প্ৰকাশকৰ বিষয়ে কৈ লওঁ। কিতাপখন প্ৰকাশ কৰিছে ক্ৰান্তিকাল প্ৰকাশনৰ হৈ কৈলাশ কুমাৰ ৰাজখোৱাই। প্ৰকাশকৰ ঠিকনা ক্ৰান্তিকাল প্ৰকাশন, MG ৰোড, নগাঁও 1। কিতাপখন প্ৰকাশ হৈছে নৱেম্বৰ মাহ 2019 চনত। কিতাপখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা 75। কিতাপখনৰ মূল্য 100 টকা। এই কিতাপখনৰ কবিতাখিনিত আমি যদি চকু ফুৰাওঁ, প্ৰথমতেই কবিতাখিনিৰ শিৰোনামত চকু ফুৰাই আমি এটা সিদ্ধান্ত লৈ আহিব পাৰোঁ। কেইটামান কবিতাৰ শিৰোনাম আপোনালোকক মই জনাব খুজিছোঁ। চহৰত হাঁহ জাকৰ মাত, বাজি ফুল, ৰজাৰ বজাৰ, চহমানৰ ৰাতি, চ'তৰ পেপাৰ মাত, কলহ, লাইট পোষ্ট আৰু গাঁৱৰ হাঁহি, জোখ, টাৱাঙৰ গধূলি, মেচাকি মেজেঙা, জগৰা হাবিৰ জগা কাঠ, কঙাল গধূলি শূন্য দুহাত ইত্যাদি। এই কবিতাসমূহৰ শিৰোনামবিলাকতে আচলতে কবিজনৰ যিটো কবিতাৰ দৰ্শন, সেই দৰ্শনটো নিহিত হৈ থকা বুলি আমি ক'ব পাৰোঁ।
প্ৰথম কবিতাটো চহৰত হাঁহজাকৰ মাত। কবিতাটো আৰম্ভ হৈছে এনেকৈ: চহৰখনৰ সন্ধিয়াত হাঁহজাকৰ মাত কঁপি উঠিছিল। দিন হাজিৰা কৰা বনুৱাজন ঘৰলৈ উভতাৰ পৰত দুৱাৰ মুখত ৰৈ থকা মাতৰ দৰে। কোনোবাজনৰ বুকুৰ মাজত পোহৰৰ খলকনি, এইমাত্ৰ যেন আকাশ জুৰি ধপধপায়। এজাক মানুহৰ হৈ হাল্লা, গাড়ীৰ ঘেৰ ঘেৰ শব্দ, ছবি আঁকিব খোজা ছোৱালীজনীৰ আঙুলিত এটা দুটাকৈ তৰাবোৰ জিলিকি উঠিছে। চাওঁচোন তোমাৰ দুচকুত কি ৰং ঘঁহিছা, তেজৰ আখৰত তিৰবিৰাই উঠা প্ৰেমৰ শব্দবোৰ। চহৰৰ গোলাপী আৱেশত দেখিছা নেকি ঘৰমুৱা হাঁহজাকে বিচাৰি থকা সাগৰৰ সীমা। ক্ৰমবৰ্ধমান চহৰকেন্দ্ৰিক নাগৰিক জীৱন আৰু সি ক্ৰমান্বয়ে ক্ষীয়মান অৱস্থালৈ লৈ যোৱা নৈসৰ্গিক প্ৰকৃতি বা মানুহৰ জীৱৰ মৌলিক যি জীৱনচৰ্যা, এই দুয়োটাৰ মাজত এক ধৰণৰ দ্বন্দ্ব এই কবিতাটোৰ মাজত আমি দেখোঁ। চহৰত হাঁহজাকৰ মাত। সাধাৰণতে হাঁহজাক গধূলি গাঁও এৰি চহৰলৈ নাযায় বা অৰণ্য এৰি চহৰলৈ নাযায়, বা চহৰত ফুৰি হাঁহজাক গধূলি অৰণ্যলৈ নাযায়। তাৰ মানে এই হাঁহজাক এটা অস্তিত্ব মাত্ৰ, এটা প্ৰতিমা মাত্ৰ, এটা প্ৰতীক মাত্ৰ। এই প্ৰতীকৰ তাৎপৰ্য পাঠকসকলে খুব সহজেই উপলব্ধি কৰিবলৈ সক্ষম হ'ব। হৰেণ গগৈৰ এই যে কথনশৈলীটো সৰল সহজ এটা পৰিচিত কথনশৈলী, এই কথনশৈলীটোৱেই আচলতে তেওঁৰ কবিতাৰো আচল আকৰ্ষণ। সমসাময়িক সমাজ জীৱন হৰেণ গগৈৰ কবিতাৰ এটা কেন্দ্ৰীয় বিষয়বস্তু। এনে এটা কবিতা, দেও লগা সময়ৰ গান। আমি সম্ভৱতঃ প্ৰতিটো যুগৰ সংবেদনশীল মানুহবোৰেই উপলব্ধি কৰে যে আমাৰ চৌপাশৰ সময়খিনি, আমি যিখিনি সময়ৰ মাজেদি ভ্ৰমণ কৰি আছোঁ, সেই সময়খিনি সদায় দেও লগা। কাহানিও কোনো মানুহৰ কাৰণে সুখকৰ, আনন্দদায়ক বা শান্তিপূৰ্ণ হৈ কেতিয়াও সময়ক লগ পোৱা নাযায়। প্ৰতিটো যুগৰ সংবেদনশীল মানুহখিনিৰ ট্ৰেজেডি এইটোৱেই। আৰু ইয়াৰ মূল কাৰণ কি? ইয়াৰ মূল কাৰণ হৈছে এচাম অন্য মানুহে স্থূল প্ৰয়োজন কিছুমান পূৰণ কৰিবৰ স্বাৰ্থত জগতখনক বিনষ্ট কৰিবলৈ যত্নপৰ হৈ আহিছে, আৰু সংবেদনশীল মানুহখিনিয়ে তাৰ বিৰুদ্ধে সদায়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই কথাবিলাক সাধাৰণতে প্ৰবন্ধ হিচাপে লিখি মানুহক বুজাব পাৰি, কিন্তু বস্তুনিষ্ঠ বিশ্লেষণ একোটা মানুহৰ অন্তৰ্জগতত যিমান সহজে প্ৰৱেশ কৰে, তাতকৈ ব্যক্তিনিষ্ঠ, ব্যক্তিগত আৱেগ অনুৰাগেৰে ৰঞ্জিত ৰূপত সেই একেখিনি বস্তু মানুহৰ মৰ্মস্পৰ্শী হৈ পৰে বেছিকৈ। গতিকে কবিতা এটাৰ যোগেদি কবি এজনে মানুহৰ সেই সংবেদনশীল অংশটোত মানুহৰ মনৰ টুকুৰিয়াই দিব পাৰে, জলতৰংগৰ নিচিনাকৈ মানুহৰ মনটোক তৰংগায়িত কৰিব পাৰে সেই ভাৱবোৰ। আৰু আমি দেখিছোঁ যে হৰেণ গগৈয়ে আমাৰ পাঠক সমাজলৈ নিজৰ অন্তৰ্জগতৰ সেই ভাৱনাবিলাকক, চিন্তাবিলাকক খুব সূক্ষ্মভাৱে আৰু খুব পৰিশীলিত ধৰণে সংক্ৰমিত কৰি দিবলৈ সক্ষম হৈছে। চিত্ৰকল্প নিৰ্মাণৰ বেলিকা হৰেণ গগৈৰ সৰলতাই তেওঁৰ অলংকাৰ হৈ পৰিছে। এটা কবিতাত আৰম্ভণিটো এনেকৈ হৈছে, শুনিব: নৈৰ পানী জুৱলিত বিজুলীৰ দৰে চমকি উঠিছে জোনৰ এছাটি পোহৰ। পাতল কুঁৱলীত ঢৌ খেলি আছে তোমাৰ খিলখিল হাঁহি। স্পৰ্শাতীত বিষয় বা অস্তিত্ব একোটাক আন এক বিমূৰ্ত, কেৱল উপলব্ধিযোগ্য অস্তিত্বৰ মাজত প্ৰতিফলিত কৰিবলৈ ইয়াত কবিজন সক্ষম হৈছে।
খিলখিল হাঁহি জোনৰ পোহৰ এটা বস্তু আচলতে স্পৰ্শযোগ্য নহয়। জোনৰ পোহৰ আমাৰ শৰীৰত পৰে, কিন্তু আমি পোহৰ স্পৰ্শ কৰিব নোৱাৰোঁ। গতিকে এই দুয়োটা বিমূৰ্ত অস্তিত্বক এটা সুন্দৰ চিত্ৰকল্পৰে কবি হৰেণ গগৈয়ে ইয়াত দাঙি ধৰিলে। তেওঁৰ কবিতাৰ ভাষাত আমাৰ লোকজীৱনৰ বিভিন্ন উপাদান কিদৰে আহি সোমাই পৰিছেহি সেইটো লক্ষ্য কৰিবলগীয়া। এটা কবিতাত আছে, কান্ধত ধৰাধৰিকৈ আকালৰ চেউত লহৰীয়া নাচিছোঁ, বতাহ বৰষুণে উন্দোলাই আনিছে ৰাতিটো, আহকচোন লোকলাও এবাতিৰে ৰঙিয়াল হৈ উঠোঁ। কিমাননো বাস্তৱৰ সৈতে যুদ্ধ কৰি থাকিম, কিমাননো বাস্তৱটোক বেয়া 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 বুলি সমালোচনা কৰি থাকিম। তাৰ মাজতো আমি জানো সুখৰ কাৰণ কিছুমান সৃষ্টি কৰি ল'ব নালাগে। তেনে কাৰণ কিছুমান সৃষ্টি কৰিয়েইতো আমি জীয়াই থাকোঁ। এই যিটো আশাবাদী মনোভংগী, এই মনোভংগীটো আচলতে এজন কবিৰ কাৰণে, এজন কবি জাতীয় কবি হৈ উঠিবৰ কাৰণে, জাতি এটাক সাহস দিবৰ কাৰণে খুব প্ৰয়োজনীয়। সেই প্ৰয়োজনীয় কোনখিনি হৰেণ গগৈৰ মাজত আমি দেখা পাওঁ। এনেদৰেই আমি দেখিছোঁ যে এই চতুৰ্থখন কবিতা পুথিত হৰেণ গগৈয়ে নিজৰ মনন চিন্তন, সমাজ সচেতনতা, প্ৰকৃতি সচেতনতা আৰু আধুনিক জীৱনৰ যিটো পৰস্পৰ বিৰোধ, যিটো দ্বন্দ্ব, সেই আটাইখিনিকে খুব সুন্দৰভাৱে, খুব পৰিশীলিত ৰূপত, খুব সংযত ৰূপত, খুব সৰল ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ হৰেণ গগৈৰ কবিতা যিসকলে পঢ়িছে সেইসকলে তেওঁৰ এই চতুৰ্থখন পুথিও পঢ়ক, আৰু যিসকলে পঢ়া নাই সেইসকলকো আমি অনুৰোধ জনাইছোঁ হৰেণ গগৈৰ কবিতা আপোনালোকে পঢ়ক। পঢ়িলে আপোনালোকে গম পাব যে হৰেণ গগৈ নামৰ এজন কবিয়ে আমাৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰি আছে, আমাৰ ভাষা সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আছে। আমি হৰেণ গগৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।